নমস্কাৰ সকলোলৈকে মোৰ ইউটিউব চেনেল প্ৰয়াস প্ৰেৰণালৈ মই বিপাঞ্চি আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই এটা কাহিনী ক'ম। কাহিনীটো হৈছে আদম আৰু ইভৰ। ভগৱানে বিশ্বব্ৰহ্মাণ্ডত প্ৰথম যিজন পুৰুষৰ সৃষ্টি কৰিছিল সেই পুৰুষজন হৈছে আদম আৰু আদমক এখন বাগিচাত ৰাখিছিল। আদমক সংগ দিব পৰাকৈ বহুতো চৰাই চিৰিকটি জীৱ জন্তুৰ সৃষ্টি কৰিছিল, কিন্তু আদমক সংগ দিব পৰা নাছিলে, যাৰ বাবে ভগৱানে ইভ নামে প্ৰথমগৰাকী নাৰীৰ সৃষ্টি কৰিছিল। আদম আৰু ইভে বাগিচাখনত বহুত ফূৰ্তিৰে আছিল, কিন্তু এদিনৰ কথা ভগৱানে কিবা এটা কামত যাব লগা হ'ল আৰু সেই বাগিচাখনত সাপো আছিলে। সেই বাগিচাখনৰ মধ্যভাগত এজোপা জ্ঞান বৃক্ষ নামে বৃক্ষ আছিলে, যিজোপাৰ ফল খালে আদম আৰু ইভৰ বিবেক শক্তি আহি যাব, কি কৰিলে ভাল হ'ব কি কৰিলে বেয়া হ'ব সেই কথাটো গম পাই যাব। আৰু সেই কথা সাপে আদম আৰু ইভক কৈ দিছিলে যে তোমালোকে এই গছজোপাৰ ফল খোৱা, তোমালোকৰ ফল খালে জ্ঞান আহি যাব। আৰু আদম ইভে কৈছিলে যে নাই, আমাকতো ঈশ্বৰে খাবলৈ মানা কৰিছে, আমিনো কেনেকৈ খাওঁ। তেতিয়া কিন্তু ভগৱানৰ কথা তেহেঁতৰ ৰাখিবলৈ মনটো গৈছিলে, কিন্তু সাপৰ কথা শুনি তেহেঁতি মন মেলিলে আৰু খাইছিলেও। আৰু খোৱাৰ লগে লগে তেওঁলোকৰ জ্ঞান আহি গ'ল। জ্ঞান আহি গৈছিলে, তেওঁলোকে কোনটো কৰিলে ভাল হ'ব কোনটো কৰিলে বেয়া হ'ব এইটো জানিব পৰা হৈছিলে। আৰু এই কথাটো ভগৱানে গম পাইছিলে। ভগৱানে গম পাই মনত বহুত কষ্ট পাইছিলে, যিহেতু এতিয়াৰ পৰা আৰু এওঁলোক দুজনকতো তেওঁৰ মতে কৰাব নোৱাৰিব, তেওঁলোকে নিজৰ বিবেক শক্তি আহি গ'ল যিহেতু। গতিকে ভগৱানে ভগৱানে গম পালে যে সাপেই মেইন কালপিতটো, গতিকে সাপক কৈছিলে যে তই আজি পৰা তোৰ পেটত ভৰ দি চুচৰি যাব লাগিব। আৰু পুৰুষজনক কৈছিলে যে তুমি তোমাৰ কপালৰ ঘাম মাটিত পেলাই কাম নকৰালৈকে তুমি একো খাবলৈ নোপোৱা, এইটো কৈছিলে। আৰু মহিলাগৰাকীক কৈছিলে যে সংসাৰৰ অকল ল'ৰা ছোৱালী জন্ম দিয়া ক্ষমতা কেৱল মহিলাসকলৰহে হ'ব, সেইটো ভগৱানে তেতিয়াই কৈ থৈ যোৱা। গতিকে এই কাহিনীটো সকলোৱে প্ৰায় মানুহে জানে, তথাপিতো মোৰ এই কাহিনীটো বৰ ভাল লাগে, সেইটো কাৰণে মই আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আহিবলগীয়া ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। থেংক ইউ।